নমস্কাৰ। এই পবিত্ৰ মাহৰ পবিত্ৰ দিনত মই শেৱালী সুবা দ্য ফ্ৰেগ্ৰেন্স অফ নাইট কুইন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। জন্মাষ্টমী আমি কিয় পালন কৰোঁ সেইটোতো আমি সকলোৱে জানোৱেই যে প্ৰভু বিষ্ণুদেৱে শ্ৰীকৃষ্ণৰূপী ৮ নম্বৰ মানৱ অৱতাৰ ধাৰণ কৰিছিল মাতা দৈৱকীৰ গৰ্ভৰ পৰা। আৰু এই প্ৰভু শ্ৰীকৃষ্ণৰ জন্ম তিথিটোকে আমি জন্মাষ্টমী হিচাপে পালন কৰোঁ। কিন্তু আপুনি জানেনে বাৰু শ্ৰীকৃষ্ণৰ জন্ম তিথিটোক আমি জন্মাষ্টমী বুলি কিয় পালন কৰোঁ বা আমি এই তিথিটো জন্মাষ্টমী বুলি কিয় কওঁ? তেন্তে হ'লে আহকচোন জানো জন্মাষ্টমীৰ বিষয়ে কিছুমান আমি জানিবলগীয়া কথা। জন্মাষ্টমী হ'ল আমাৰ সমগ্ৰ ভাৰতবৰ্ষতে পালন কৰা আমাৰ অতিকৈ পুৰণি প্ৰাচীনতম উৎসৱসমূহৰ ভিতৰত অন্যতম। 1000 বছৰৰ পূৰ্বে উত্তৰ প্ৰদেশৰ গোকুল আৰু মথুৰাত এই উৎসৱ সৰ্বপ্ৰথমে পালন কৰা হয় আৰু আজি 1000 বছৰৰ পাছত প্ৰভু শ্ৰীকৃষ্ণৰ এই জন্ম উৎসৱ সমগ্ৰ ভাৰতবৰ্ষতে পালন কৰা হয়। পবিত্ৰ ভাদ মাহৰ কৃষ্ণপক্ষৰ 8ম তিথি অৰ্থাৎ আমাৰ দাদা ভণ্টিৰ মৰমৰ এনাজৰীডাল আৰু সবল কৰিবলৈ পালন কৰা ৰাখী বন্ধনৰ উৎসৱটোৰ পাছৰ 8 নম্বৰ দিনা এই শ্ৰীকৃষ্ণৰ এই জন্ম উৎসৱটো পালন কৰা হয়। সেয়ে এই জন্ম তিথিটোক জন্মাষ্টমী বুলি কোৱা হয় আৰু কোনো জেগাত ইয়াক গোকুলাষ্টমী বুলিও কোৱা হয়। জন্মাষ্টমীৰ পাছৰ দিনটোক নন্দোৎসৱ হিচাপে পালন কৰা হয়। এই নন্দোৎসৱত 56 বিধ খাদ্যৰে অতিথিক সেৱা শুশ্ৰূষা কৰা হয়। লোকবিশ্বাস মতে খ্যাত প্ৰভু শ্ৰীকৃষ্ণৰ প্ৰিয় খাদ্য যেনে দৈ, মাখন, ঘিউ, ক্ষীৰ, গাখীৰ, ফল মূল তেনেকুৱা ধৰণৰ খাদ্যৰে 56 বিধ এই খাদ্যত নিহিত হৈ থাকে। এই 56 বিধ খাদ্যক একেলগে 56 ভোগ বুলি কোৱা হয়। কোনো ঠাই যেনে মুম্বাই, পুনে, দিল্লী, গুজৰাট এনে ঠাইত নন্দোৎসৱৰ দিনা দহি হান্দি বুলি এটা উৎসৱ পালন কৰে। এই উৎসৱৰ নিয়ম মতে 30 পৰা 35 ফুট ওপৰত এটা দৈ কলহ বান্ধি থোৱা থাকে। এই দৈ কলহটো কণ ল'ৰা ছোৱালীয়ে পিৰামিডৰ আকাৰত এটা ওখকৈ দীঘল লাইন বনাব লাগে আৰু সেই লাইনৰ একেবাৰে ওপৰত উঠি এই কলহটো ভাঙিব লাগে। একেবাৰে ওপৰত যিজনে দৈ কলহ ভাঙে তেওঁক গোবিন্দ বুলি কোৱা হয়। গোবিন্দ শ্ৰীকৃষ্ণৰ আৰু এটা অন্য নাম। তেওঁক সেই দিনটোৰ বাবে ভগৱান ৰূপী সৰু কৃষ্ণৰ ৰূপ বুলি কোৱা হয়। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোক অলপ হ'লেও উপকৃত হৈছে। ভগৱান শ্ৰীকৃষ্ণৰ আশীৰ্বাদ আৰু কৃপা দৃষ্টি সদায় আমাৰ ওপৰত এনেদৰেই থাকক তাৰে কামনাৰে আজিলৈ আহিছোঁ। নমস্কাৰ।